এয়াৰ নিউজ 24ৰ সমূহ দৰ্শকসকলক স্বাগতম জনাই আজিৰ গুৰুত্বপূৰ্ণ খবৰটো আৰম্ভ কৰিছোঁ। ৰিলিজ হৈছে জৱান। সমগ্ৰ বিশ্বতে তথা ভাৰতবৰ্ষতে এক চৰ্চিত ছবি জৱান। শ্বাহৰুখ খানে নতুন নিৰ্মাণ কৰা জৱানক লৈ তোলপাৰ লগাইছে ছ'চিয়েল মিডিয়া। শ্বাহৰুখ খানৰ পাঠানৰ পিছতে এইবাৰ নিৰ্মাণ কৰি ওলাইছে জৱান। জানিব পৰা মতে 200 কোটি টকা খৰচ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে আৰু ৱৰ্ল্ডত টোটেল কালেকশ্যন কৰা হৈছে 4 দিনত টোটেল কালেকশ্যন কৰা হৈছে 530 কোটি। 530 কোটি টকা 4 দিনত কালেকশ্যন হৈছে। যিসকল দৰ্শকে নতুনকৈ এই চেনেলটোত ভিজিট কৰিছে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত জনাব যেন চিনেমাখন চাইছেনে নাই। ধন্যবাদ।